হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই বনাব লৈছোঁ হাঁহৰ মাংস আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। কেৰাহীখন গৰম হোৱাৰ লগে লগে তেল একাপ জোখৰ মই দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজ ভাজি লৈছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত আদা নহৰু থেতালি লোৱা 2 চামুচ দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। ভজা হোৱাৰ লগে লগে মিট মছলা, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছেই মই মছলা কম ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ মই তেলতে। আৰু এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি এতিয়া অলপ ভাজি লৈ ঢাকনখন দি দিম। এতিয়া মাংসখিনি ধুনীয়াকৈ তেল এৰি গৈছে, দেখিছে নহয়। এতিয়া আলু দিব পৰা জোখৰ হৈ গ'ল। মই কাটি লোৱা আলু কেইপিচ দি দিম। মই কোমোৰা দিয়া নাই। চবেই কোমোৰা দিয়ে খাই বাৰু হাঁহৰ মাংস, কিন্তু মই কোমোৰা নিদিয়াকৈ ৰান্ধিছোঁ আজি। এতিয়া পানী এমুক দি দিম। পানীখিনি দি এতিয়া ঢাকনখন মাৰি দিম অলপ লৰাই লৈ। উতল অহালৈকে থৈ দিম এতিয়া। আৰু এতিয়া ধুনীয়াকৈ উতল আহিছে, দেখিছে আপোনালোকে। আৰু এবাৰ লৰাই লৈছোঁ। আলুডোখৰ ভাঙি চাইছোঁ, অকণমান টাইম লাগিব সিজিবলৈ, ভালদৰে আলু সিজা নাই। সেইটো পৰা ঢাকনখন আকৌ মাৰি দিম আৰু অলপ টাইম সিজিবৰ বাবে এতিয়া ঢাকনখন আঁতৰাই লৈছোঁ। আৰু এতিয়া আলুডোখৰ ভাঙি দেখাইছোঁ, দেখিছে নহয়, ধুনীয়াকৈ সিজি গৈছে মোৰ আলুখিনি। আলু আৰু মাংসখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া আৰু অলপ টাইম উতলিবলৈ দিম। পানীটো অলপ গ্ৰেভি টাইপৰ হ'ব লাগিব, মানে চব্জিটো মই গ্ৰেভি টাইপত বিচাৰিছোঁ। আপোনালোকে পানী সৰহকৈও দিব পাৰে ইয়াতকৈ। আৰু এতিয়া এইখিনি মোৰ হাঁহ মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো বিশেষ একো নাই, মই ঘৰতনো কেনেকৈ হাঁহ মাংসখিনি বনালোঁ সেইটোৰ পৰাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগৰ ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো আঁকোৱালি ল'ব বুলি আশা থাকিল। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম।